নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰিছো খবৰ নিশ্চয় ভালে মোৰো পিছে ভালে আপোনালোকৰ দোৱা আশীৰ্বাদত আৰু নতুন বছৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো আৰু ভিডিওটো বনাই থৈছিলো সেই 1 তাৰিখে কিন্তু দিয়া নহল আৰু এফাল দেখিছে দাদা নাতিনিয়াকৰ মৰম আৰু তাৰ পিছতে আবেলি হল এটো আবেলিৰ পৰা ভিডিও ষ্টাৰ্ট কৰিছো আৰু ওয়েলকাম বেক টু মাই চেনেল স্মাইলি তসলিমা এটো চাইছে মই চাহ বনালো আৰু এফালে দুটা ডিম বইল কৰিছো অকল হাহৰিয়া বুৱাৰী পিকনিক হ'ব সো এটো চাহটো বনাই লৈছো ধুনীয়াকৈ চাহ এক কাপ খাই লম চিৰা আৰু আপেল আৰু ডিম চিৰা ভাজা এটো মিষ্টাৰ কিনি আনিছিলে সো দিয়ে খাম বুলি ভাবিছো আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব আৰু চাইছে চাহ কাপ খাবলৈ টেষ্টিটো আছিল অলপ আদাও দি দিছিলো তো খাবলটো আৰু টেষ্টি হলে এফালে চিৰা ভাজাটো মিষ্টাৰ কিনি আনিছিলে কৈছিলে আৰু আপেল ললো এফালে ডিমটো বইল হৈ আছে হৈ থাকক আৰু আমি চাহটো খাই লও চাহৰ জুতিটো লৈ লও আৰু আপোনালোকেও আমাৰ লগত খাওক এটো দেখিছে আৰু এতিয়া মই বনাবলৈ ৰেডি কৰি লম এফালে মই চাউল ধুই লৈছিলো চাহটো হৈ থাকোতে ডিমটো বইল হৈ থাকোতে আৰু গোটেই সবজি কাটি বাছি ললো আমায়ও অলপ সহায় কৰি দিলে আৰু দেখিছে দুজনে মিলি ঘৰৰ টুকটাক কামখিনি কৰি ললো আৰু এফালে মই গোটেই সব কাটি বাছি লৈ লৈছিলো এফালে আজি বনাম ভাবিছো ভেজ পোলাও আৰু লোকেল চিকেন সো আজি পাৰ্টটো হ'বই লাগে ন তাৰ পিছত পোলাও নবনাব বুলি ভাবিছিলো পাছত আকৌ মিষ্টাৰ কৈছিলে পোলাও বনাই দিয়া সো বনাম আৰু আদা নহৰু পেষ্ট কৰি লৈছিলো এফালে গুড়ি মছলা গোটেইখিনি যোগাৰ কৰি লৈছিলো আৰু এফালে গোটা মছলা কেইটামান পোলাওৰ কাৰণে আৰু তৰকাৰী দিবলৈ যোগাৰ কৰি ললো গোটেই যোগাৰ কৰি ললে ৰান্ধিবলৈ মানে বহুত সুবিধা হয় আৰু ভালো লাগে মানে এটো হিটো বিচাৰি থাকিব নালাগে এফালে মই কেৰাহীও পাতি দিলো দেখিছে আৰু ধুনীয়াকৈ চাউলটো ধুই পানীটো নিগৰাই ললো এফালে তেলো দি দিলো তেল গৰম হ'বলৈ দি গোটা মছলা দিম আৰু এফালে দি দিম তেজপাত চিকেনটো বনাই লও বুলি ভাবিছো আৰু আপোনালোককো দেখুৱাও আপোনালোকেতো সকলো এক্সপাৰ্ট আছে হলেও মানে মইনো কেনেকৈ বনাও আপোনালোকক আগবঢ়াই দিছো চাবলে আৰু এটো দেখিছে পিয়াজো দি দিলো ধুনীয়াকৈ কালাৰ এটা আহি থাকিব ভাজি থাকিম এটা বাদামী কালাৰ নিচিনা আহি যাব তাৰ পিছত তাতে মই গুড়া মছলাখিনি দি ভালকে লৰাই লৈছো চাইছি অলপ নিমখ দি দিলে মানে ভাল হয় জলদি হৈ যায় মই মছলা গুড়ি দি দিছিলো যে এই কাৰণে তাত দিয়া নহল তাৰপিছত এফালে গোটেই এটা বিলাহীও কাটি দিছিলো এটো দেখুৱাবলৈ নহলেই ফোন এটা আহি গৈছিলে আৰু এফালে মই পানী অলপ দি ধুনীয়াকৈ মজিবলৈ দিম আৰু এফালে চাউলটো চাইছে ধুনীয়াকৈ পানীটো আজৰাই ললো আৰু তাতে মই অলপ আদাৰ পেষ্ট দি দিলো দেখিছে ভেজ পোলাও ভেজ নে কি মটৰ আৰু গাজৰ দিম কাৰণ খাবলৈ ভাল হয় এইটো হেল্ডি হয় সো এইটো চাইছে গাজৰ দি দিম এটা গাজৰো কাটি দিছিলো আৰু মটৰ এফালে দি গোটেইখিনি বস্তু দি নিমখ অলপ দি আৰু অলপ জিৰা গুড়া দি দিম না এফালে মাংসখিনি দি দিলো দেখিছে দুইটা ভালকৈ লৰাই ললো মাজতে আম্মাই মাতি আছিলে সেইকাৰণে তাতে মাতিব লগা হ'ল আৰু চাইছে ধুনীয়াকৈ মাংসটো হৈ গ'ল হোৱাৰ পিছত কেনেকুৱা লাগিছে চাওক আৰু আমি চাহ খাইছিলোঁ সেইটো আৰু এফালে মই ভেজ পোলাওটো বহুৱাই দিছিলোঁ কুকাৰত হৈও গ'ল আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ কাৰণ গোটেইখিনি দেখুৱাবলৈ নহ'ল আৰু চিকেন বনোৱাটো দেখুৱাই থাকোঁ সেইকাৰণে ইমান ডিটেইলছত যোৱা নাই আৰু আজিৰ ভিডিঅ'টো কেনে লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আজি কমেণ্ট কৰি ক'ব আৰু আহিবলগীয়া নটিফিকেশ্যনসমূহ পাই থাকিবলৈ বেল আইকনটো অল কৰি দিব
আৰু আজিলৈ সুন্দৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম আন এটি মজাৰ ভিডিঅ' সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, বাই বাই।